হাও দিনটো নাজানো নোপোৱা হৈছেচোন একো কাম বনো নাই কি কৰোঁ কি নকৰোঁ লাগি আছে মনটো নিজকে একেবাৰে বেকাৰ বেকাৰ যেন লগা হৈছে আৰু একো কাম বন নকৰাকৈ এনেকৈ জীৱনটো বহি বহি যদি খাব পৰা হয় কি মজা লাগিল হয় তই নগেন কি কৰি আছ তই ওলালিহি আহ বহি লহি তই কমি আছিলি ঐ তই কথা এটা গম পাইছনে নাই এই ক'লেহে গম পাম নক'লে কেনেকৈ গম পাম ঐ পেটুৱে ছোৱালী পলাই আনিল নহয় হা কি ছোৱালী পলুৱাই আনিলে তোৰ কি বিশ্বাস হোৱা নাই নেকি বল নহ'লে তাৰ ঘৰৰ পৰা খবৰ এটা লৈ আহোগৈ বলচোন বল খবৰ এটাকে লৈ আহোগৈ ঐ পেটুৱা পেটুৱা ঐ ক'ত মৰি আছ তই ভিতৰত সোমাই আছে চাগে মই মাতো ঐ পেটুৱা পেটুৱা ঐ বাহিৰলৈ আছোন ঐ কি হ'লো কিহৰ ইমান হুলস্থুল কৰি আছ ঐ তোৰ খবৰ এটা শুনিছোঁ হয়নে কি খবৰ শুনিলি তই বোলে কামটো কৰি দিলি হয়নে কৰিলোঁ দে যোৱাকালি ৰাতিয়ে কৰিলোঁ তইতো আমাকো খবৰ দিব পাৰ ই আমাক নিজা বুলি নাভাবে বুজিছ হয় দে তই ঠিকেই কৈছ ইমান ৰিক্সৰ কাম কৰিছ আমাকতো খবৰটো দিব পাৰ তই পিতন চিতন খোৱা কোনে ৰিক্স ল'লে হয় চৰি ভাইহঁত যোৱাকালি অলপ মানে কাজিয়া হ'ল কাজিয়া সূত্ৰপাততহে আনিবলগীয়া হ'ল বাৰু দে যি কৰিলি কৰি এতিয়া এনেকৈ থিয় কৰি ৰখাবি নে ভিতৰলৈ মাতিবি বল ভিতৰলৈ বল বহি লচোন তহঁতে বহিম দেচোন প্ৰথম নতুন বহীজনীকে চাই লওঁ ধুনীয়াকৈ বহি কৰি ল চাহ বনাব দিওঁ চাহ তাহ বনাই ধুনীয়াকৈ লৈ আহিব তাৰপিছত দেখিবি দে বাৰু হ'ব দে বহি লওঁ হয় নগেন বহি ল বাৰু হ'ব দে হেৰি শুনিছানে সোণমণি মোৰ লগৰ নগেন খগেন আহিছে সিহঁতলৈ চাহ অলপ বনাই লৈ আহাচোন বাহ তাৰ মাত চাহ একেবাৰে কুলিতকৈ শুৱনি আৰু দে লাজ কৰিব নালাগে দে নিজৰ ঘনীয়েকহে মাতিছ দে ভালে কথা থাকিলে হ'ল আৰু এতিয়া সন্দেহ নকৰিবি দেই সন্দেহ বস্তুটো বহুত বেয়া বস্তু দেই ই সংসাৰ ধ্বংস কৰিব পাৰে যেনেকৈ তই তাক বুজাইছ জানো তোৰ একে 15-20 বছৰ অভিজ্ঞতাহে আছে পাখণ্ড নিজৰ অভিজ্ঞতা ভালকৈ কৈছোঁ মই চাহ আনিলানে আনিলো দিয়ক মৰিলোঁ যায়জনীচোন আগত মই চেনি খোৱাজনীয়ে কিবা কৈছ নগেন নাই একো কোৱা চাহ লৈ আহে সোণমণি দিয়াগৈ যোৱা চাহ সিহঁতক চাহ খাওক আপোনালোকে ঠিক আছে বাৰু সোণমণি এইকেইজন মোৰ লগৰ হয় দেই এইজন হৈছে নগেন আৰু এইজন হৈছে খগেন কি নাম তোমাৰ মূৰ্খ পেটুৱা তোতকৈ 2 বছৰ ডাঙৰ গতিকে তোৰ বৌ লাগিব সেইজনী চৰি বৌ বেয়া নাপাব দেই গৰু মাতে ভুল হয় আৰু গৰু মাতে নহয় মূৰ্খ মানুহ মাতে ভুল হয় আৰু গৰু বাৰু বাদ দিয়া সেইবোৰ এতিয়া কোৱাচোন নতুন কইনাজনীৰ নাম কি মোৰ নামটো পাহি হয় কিন্তু ঘৰত মৰমতে সোণপাহি বুলি মাতে বাৰু দিয়া ঠিকে আছে দিয়া নামটো এতিয়া আহিলা যদি আৰু এইখনে তোমাৰ নিজৰ ঘৰ আৰু সকলোবোৰ নিজৰ নিচিনাকৈ আঁকোৱালি ল'বা আৰু বাৰু হ'ব বৌ আমাৰ পেটুৱাকাই বহুত ভাল ল'ৰা দেই ভালকৈ চলিব আৰু হ'ব বাৰু পেটুৱা আমি এতিয়া যাই থাকোঁ দে বাৰু যাই থাকিবি পেটুৱা হেপী মেৰিড লাইফ থেংক ইউ ৰাম ভাল বাচিলোঁ দেই আগতে মই চিনি থকা ছোৱালীজনীকে লৈ আহিছে সি ছোৱালী বিচাৰি নাপালে আৰু সি বাৰু বাদ দে সেইবোৰ এতিয়া আনিলে আৰু সি বাৰু বল পাছত কি হয় দেখা যাব জয় মা গংগা